মৰ্নিং ফ্ৰেণ্ডছ এতিয়া 6টা বাজিছে মই ব্ৰাছ কৰি একদম চিধা আহিছোঁ আৰু মই আমাৰ মানে গ্ৰীণ হাউচলৈ যাবলৈ বহুত এক্সাইটেড আছোঁ কেলি আমাৰ পাপাই ড্ৰাগন ফ্ৰুটটো সেইটো পকিলে নাই পকা মই চাবলৈ বহুত এক্সাইটেড আছোঁ আপোনালোকে দেখাইছোঁ নহয় বলক মোৰ লগত চিধা দেখা চাকৰি মোৰ ডাইগেন মানে পাপাই ৰুই থোৱা ডাইগেনটো পকি গ'ল এতিয়া মই বহুত দিনৰ বয়স কৰি আছোঁ বোলে এইটো পকি গ'ল চ' হেপ্পী চাক পকি গ'ল এইটো খাব পাৰে এইটো মানে এতিয়া বৰক পাওঁ আপোনালোকক এইটো খাই মানে ছিঙি দিছোঁ মা বহুত টাইট হয় দেই এইটো ছিঙিলোঁ চাওক চাওক কাটি দেখামগৈ বলক আপোনালোকক মই এইটো ঘৰত বলক এয়া চাওক আমাৰ টাইগাৰ ফ্ৰুটটো কেনেকৈ ইমান ধুনীয়াকৈ পকিলে চাওক এতিয়া মই খাওঁ হা এইটো যে ইমান ধুনীয়া পিংক কালাৰ হয় ইমান ধুনীয়া পিংক কালাৰৰ ভিতৰত চাওক ইয়াত ইমান মই খাওঁ দিওঁ মই যে বহুত খাব লৈছোঁ ইমান টেষ্টি হয় এই পুলিটো মানে য'ত নাপায় মানে আমাৰ পাপাই গুৱাহাটীৰ পৰা আনিছিলে মানে এই পুলিটো ড্ৰাগন ফ্ৰুটটো ইমান ভাল খাবলৈ ইমান টেষ্টি বহুত টেষ্টি হয় আপোনালোকে গুৱাহাটীৰ পৰা লৈ আনি মানে এই ড্ৰাগন ফ্ৰুটটো ৰুই দিব তেতিয়া আপোনালোকেও খাব পাৰিব যেনেকৈ আমাৰ পাপাই ৰুই দিছে মই খাব পাৰিম ইমান টেষ্টি আমাৰ ভাইটি আজি বহুত মানে হেপ্পী আছে কি কাৰণে কওকচোন কি কাৰণে মই এখনত বহি আছোঁ চাইকেল কাৰণে চাওক মই এনেই বহি আছোঁ আমাৰ ভাইটিক চলাই দেখাম হা বোলো বহা ইয়াত না বহা আমাৰ ভাইটি বহুত হেপ্পী আছে এই চাইকেলখন বহা গ'লো ইয়াত চলাই দেখুৱা গ'লো ভাইটি চাইকেল চলাই আছে চলাব ইমানো ভালকৈ নাজানে মানে কালি আনা মানে আপোনালোকৰ এনেই আজি আনা বুলি কৈ দিছিলোঁ কলৈ যাবা গ'লো বোলো চাইকেল চলাই দেখুৱা আকৌ মই ইয়াত বহিম নেকি তুমি চাইকেল চলাবা হা মই বহিম এনে বহি থাকাছে চাইকেল পেডেল চাইকেল পেডেল মাৰি গৈ আছোঁ চাইকেল মাৰি পেডেল মাৰি চলাব ইমানটো নাজানে তুমি পেডেলটো এনেকৈ কৰা চাওক মই এনেই চলাই চাইছোঁ আৰু চলাবলৈ মন নাযায় আৰু ভাইটিয়ে ফোন গাড়ী চলাইছে মই ভাইটিৰ লগত মস্তি কৰি আহিলোঁ তো আপোনালোকক মই এতিয়া এটা ক্লিপ বনাই দেখাম আহক প্ৰথমতে মই পঞ্চিল এটা লৈছোঁ আপোনালোকে বেলেগ পঞ্চিল ল'ব পাৰে মানে এনেকুৱা দোকানত পাই যে পঞ্চিল সেইটোও ল'ব পাৰে মই কালি এইটো ইউজ কৰিছোঁ আমাৰ পাপাই ফুলত লগাবলৈ আনিছিলে মানে দোকানতো পায় এই ফুলটো আৰু য়েল্ল' কালাৰ এটা লৈছোঁ চাওক আৰু গ্ৰীণ কালাৰ এটা লৈছোঁ আৰু ক্লিপ লৈছোঁ আপুনি যিকোনো ক্লিপ ল'ব পাৰে আৰু এডাল পেঞ্চিল লৈছোঁ জোঙা পেঞ্চিল ল'ব হা চাৰ্প কৰি ল'ব এতিয়া পঞ্চিলটো ল'ব আৰু এনেকৈ কৰি দিব হা এনেকৈ কৰি দিব তাৰপিছত ইয়াত ক্লিপটো মাৰি দিব হা বহুত ইজি হয় বহুত ইজি আপুনি যেতিয়া বনাব বিচাৰে তেতিয়াই বনাব পাৰিব বহুত ইজি হয় মানে ইমান ইজি হয় ক্লিপটো মাৰি দিছোঁ মাৰি দিয়ক আপোনাৰ মাৰি দিছোঁ তাৰপিছত প্ৰথমতে য়েল্ল' কালাৰটো এতিয়া মই ইয়াত কালাৰ কৰি দিওঁ আপোনালোকে ব্লেক কালাৰ ইউজ কৰিব পাৰে ব্লেক কালাৰটো বেছি ধুনীয়া দেখিব ব্লেক কালাৰ আৰু পিংক কালাৰ খালি মই সেই কালাৰটো মোৰ লগত নাই সেইকাৰণে মই এই দুটা ইউজ কৰিছোঁ
येलो कलर और ग्रीन कलर के এনেকৈ এনেকৈ ফুট ফুটকৈ দি দিব চাৰিটা নিচিনা এনেকৈ বেলেগ ষ্টাইলে নকৰিবা হা যেনেকৈ মই কৰিছোঁ সেনেকৈ কৰিবা আমি কালাৰ লৈ লৈছোঁ এনেকৈ 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 দি দিওঁ লাগি গৈছে হেৰি কৰিছোঁ গোলকৈ দি দিওঁ অকণমান কালাৰ লৈছোঁ মোৰ ক্লিপটো বনি গ'ল মই এইটো ফেনত শুকাই ল'লোঁ চাওক এতিয়া অকণমান ফুফু কৰি দিওঁ হা এতিয়া মই এইটো পিন্ধি দেখাওঁ আপোনালোকক চাওক আৰু প্ৰথমতে একদম পখিলা নিচিনা দেখিছে হয় নাই বাটাৰফ্লাই এনেই চিম্পলকৈ ক্লিপটো ভাল নালাগে ন কেনে পখিলা টাইপৰ বনাই দিলোঁ আৰু কালাৰ কৰি দিলোঁ চাওক এয়া চাওক মোৰ মানে হাতত লাগিয়েই গ'ল কাৰণ দেখিছে কেনেকুৱা দেখিছে মোৰ ক্লিপটো বহুত ধুনীয়া দেখিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু লগতে থকা প্লিজ 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 বেল আইকনটো দবাই দিবলৈ নাপাহৰিব না